guys, এয়া হৈছে বেবি বা জান্তিৰ ক'বলৈ গ'লে জান্তিৰ বেষ্ট ফ্ৰেণ্ড dosti আমি dosti দুটা আৰু মোৰ হৈছে বিশাল দাদা এটা হৈছে ৰ'দ বহুত কাৰণে সো জান্তিৰ dosti হৈছে বেবি বা মোৰ dosti হৈছে বিশাল দাদা আৰু কেৰু পাই আমি dosti ন পুৰা পাক্কা dosti আৰু বিশাল মানে এনেতো আমি দুজন একেলগে থাকো যেতিয়া আৰু তেজপুৰলৈ আহো তেতিয়া আমি দুজন আলাগ হৈ যাও মানে বিশাল দাদা মোৰ dosti hi guys Kuman dosti. Is it for dosti? Hi. That's why I got a cool honey. So many kita bisa lada bersama itu din mana bisa lada gimana? Teman ami mana ini kok pakai dosti ha amak mana ami mana Tezpur hila amak kaku kena lagi aru সিহঁতক পালে আৰু আমাক কাকুকে নালাগে আৰু পাপা মা আছে নাই আমাৰ এক কথা নাই আৰু ন ইয়াত আহিলে আমাৰ ইয়াত ইমান মেমৰিজ আছে যে আমি ক'বই নালাগে মানে আমি মানে ইয়াত আহিলে এনেকুৱা খেলিছিলো নহয় আগৰো আৰু কাবাডী খো গিল্লি ডাণ্ডা আৰু কি লুকা ভাকু আৰু চিটিং কৰাৰ মেইন হেৰি আছিল এই নহয় চিটিং কৰি পাই নাছিল সদায় মিলি পেলাই আমাৰ আমি দুজনী বহুত ভোলা ভালা আছিলো ভোলা ভালা নহয় মানে আমাৰ নিচিনা ভোলা ভালা বিশাল দাদা আহিলে বিশাল দাদা কৈ আছো মানে ইমান পেনিৰি নহয় এই কান্দিলে তাই বচাই নহয় নহয় আমি শিকিছো ভাল আছিল বিশাল দাদা আৰু মই আমাৰ দুজনী কিহন দুটা টৰ্চাৰ কৰি কৰি কন্দুৱাইছিলে নে মানে কি আৰু চকু পানী এই আৰু মই 6 মিনিটৰ ডাঙৰ সৰু ন তুমি আৰু বিশাল দাদা 5 মিনিটৰ ডাঙৰ সৰু সো আৰু বিশাল দাদাৰ বেবি টুইনছ আৰু আমাৰ দুজনী বহুতখিনি সিমিলাৰ আৰু ইহঁত দুটাৰ বহুতখিনি সিমিলাৰ যেনেকে আমি মই যি ভাল পাওঁ জিন্তিয়া মই যি কৰি ভাল পাওঁ জান্তিয়ে ভাল পায় আৰু জিন্তিয়া যি ভাল পায় বিশালক সেয়াই ভাল পায় আৰু বিশাল দাদা আৰু মানে বেবি বা টুইনছ আৰু আমি দুইটাও টুইনছ সো তেনে সিহঁত তোমালোক দুইটা 5 মিনিটৰ ন সো সৰু বিশাল দাদা সৰু হয় তো মোক হেৰি টুইনছৰ ভিতৰত মোক সৰু হয় আমাৰ মই ডাঙৰ আৰু সেইকাৰণে ইহঁত দুইটা আহিফেলে আমি দুটা আহিফেলে কিন্তু মানে সদায় পেনিৰ মানে লুডু খেলিলে হাৰিলে একেবাৰে নহয় লুডু খেলিলে এটা ভুল কৈছে ৰে যদি পাঁচটত গুচি যাব পাৰা হলে নহয় তেতিয়া মই গৈ পেলাই দেখাই আহিলো হলে বেষ্ট আছিল আমি দুজনী ভাল আছিল খালি গেম মতে খালি ইহঁতৰ গান অলপ জোৰ বেছি আছিল তো সেইকাৰণে আমাক ঠগি ফালতু গেম একদম একো গেম খেলিবই নাজানে কান্দিলে তাই নহয় ভুল কৈছে নুকুদিব অকে এইটো কাম বিশাল দাদাৰ মই বেষ্ট আমি দুটা বেষ্ট এতিয়াও বেষ্ট এইটো বেষ্ট নহয় সদায় বেষ্ট হৈ থাকিম আমি সো ইয়াত আহিলে মানে আমাৰ এয়াই হয় মানে কি এনে আমি যতে নাযাকে মা হতাৰ পিছে ইয়াত নালাগে আৰু পিছে যাব বেলেগে থাকিলেও আইতাতো ঘৰত থাকে আমি যদি আমি আমাক ইয়াত থৈ গ'লে হ'ব আমাক নালাগে খালি পিছে সেকেন্ড স্যাটাৰডে ফৰ্থ স্যাটাৰডে সানডে মানে কি আৰু হেৰি বেছিভাগ গৰম বন্ধলৈতো আৰু ভাল যেহেতু বেবাহত কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িছিল এতিয়া হেৰি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ সো তেতিয়া মানে কি আৰু কেন্দ্ৰীয় বিদ্যালয় হেৰি সেকেন্ড স্যাটাৰডে আৰু ফৰ্থ স্যাটাৰডে বন্ধ দিছিল তেতিয়া আমি ইটো বিচাৰি থাকোঁ কেতিয়া শনিবাৰ হয় আৰু গৰম বন্ধ কেতিয়া আহিব কেতিয়া যাম তেজপুৰ আমি সেইটোৱে মানে বিচাৰি থাকোঁ আনকি আমি ভিডিঅ' কলতো খেলো আনকি ফোন লগাই থৈ দিওঁ ফোন লগাই পেলাই কৈ থাকিম মই এইটো দেই মেছেজত কথা পাতিম আমাৰ কিবা বস্তু এটা যদি বেয়া হৈ যায় বেবি বাই আমাক মানে হেল্প কৰাত ভাল আৰু ইনষ্টাগ্ৰামত হেল্প কৰে আৰু বেবি বাই হেল্প কৰে বাট মোৰ পাৰ্টনাৰটো মানে কি মই ইমান হেল্প কৰিব নিদিওঁ যে তেওঁ পাৰ্টনাৰ মই তাক হেল্প কৰিব নিদিওঁ মই পাৰ্টনাৰে দেখিছে ইনষ্টাগ্ৰামতে এবাৰ কিবা এটা হৈ যাওঁতে মোৰ পাৰ্টনাৰে ভাল কৰি দিছে মই মানে কি মোৰ ইয়াৰ পৰা তালৈকে 3 ঘণ্টা সময় লাগিছিল মই মোৰ পাৰ্টনাৰটোক ইমান কষ্ট দিব নিবিচাৰো যিমান এই দিয়ে মই নহয় মোৰ পাৰ্টনাৰটো ভাল মানে সেইকাৰণে এও পাৰ্টনাৰে একো নাজানে মানে সব জানে এতিয়া দেছে ইমান নাই তেওঁ মোবাইলৰ বিষয়ে একো নাজানে আমাৰ এই পাহে খুদে ইমান ভাল মানে লাগিলে ইমান ভাল লৰা এই কতুতে নাই মই কৈ দিম মই লিখি দিম 100% তেজপুৰৰ ভিতৰত বিশাল দাদাৰ নিচিনা লৰা কতুতে নাই বিচাৰিলেও নাপায় মানে যিমানে বিচাৰে আৰু ইমান মানে সহায় কৰে যিমানে এই খুব বহি মানে ৰিলছ কৰে বিশাল দাদা ইজ বেষ্ট আৰু আমিও ৰতত ইমান কষ্ট কৰি আছো চাওক আপুনি কি কৰি পালি আছে আকো না এই কষ্ট নহয় নেকি ভিডিঅ' বনালো আমি ৰিল বনালো কষ্ট হৈছে আমাৰ বহুত এইটোৱে আমাৰ ইয়াতে আমি ক'ব নালাগে মানে আমাৰ মানে এনেকুৱা আহোঁতে ভাল লাগি থাকে কিন্তু চাওঁতে বেয়া লাগে মানে কি আৰু
যদি আমাক মানে কি আমি বেছি ভাল পাওঁ যদি আৰু চিকেন টিকেনে হওক বা কিবা খেলা বস্তু বা লণ্ডন আমেৰিকা য'তে আমাক লৈ নাযাওঁ কিয় আমি তেনেকুৱা মানে হেৰি হেপিনেছটো নাপাম য'ত তেজপুৰত পাওঁহি আমি তেজপুৰ আহোঁনে তাকো তেজপুৰত মেইনলি কাৰ কাৰণে বাৰু বিশাল দাদাৰ কাৰণে মানে আমাৰ ইমান মেমৰিজ আছে আমি কথা পাতি পাতি মনত পেলাই পেলাই ভাগৰ লাগি যায় যে ইমান কৰিছিলোঁ নে সৰুতে আৰু মানে আমি এতিয়া ইমান পেকাই আছোঁ যিহেতু অলপ ভিডিঅ'টো দীঘল হৈ যাব হ'লেও শুনক আমাৰ কথাবোৰ মানে আমি ৰেকৰ্ড কৰি ৰাখিব বিচাৰিছোঁ কেতিয়া বোলে চাব পাৰি কি কৰিছিলোঁ মানে কি আৰু আমি ধুনুবাৰ বিয়াটো ন আমি যেতিয়া আমাৰ বা বিয়া আছিল আমি কিমান আছিলোঁ আমি ক্লাছ 2 আমি ক্লাছ 1 আছিল বেবাৰ বিছালে ক্লাছ 2 আমাৰ বেবাৰ বিছালতে আমাতকে এবছৰ ডাঙৰ হয় সো আমি তেতিয়া বেবাহত আহিব আমাৰ ঘৰত তেতিয়া আমি কি কৰিছিলোঁ হেৰি ধুনুবাৰ তুলনি বিয়া তেতিয়া গোটেই চকী পুৰুষ কৰি লওঁ তাৰপৰ বহু আকৌ চেলেঞ্জ কৰোঁ কোনে বোলে চকী খাব পাৰে চকী নহ'লে আকৌ কান্দা ষ্টাৰ্ট মোৰ চকী মই নাপালোঁ তুমি মোৰ চকী মই নাপালোঁ আহি গ'ল জাংকি খাই দিয়া আগে ফালে ববিতা আন্টি আমাক জাংকি জংকি কি বুলি মাতে কৈ দিয় জাংকি জংকি সো এতিয়া দেখা হৈ গ'ল আমাৰ কথা হৈ গ'ল বাই বাই সো গাইজ ইয়াৰ আগৰ ক্লিপটোতো দেখা পালে আমাৰ কাজিয়াখন আৰু এতিয়া আমি যাব লৈছে বিয়ালৈ সো ৰেডি হৈ লৈছোঁ আৰু বেবী বাই ৰেডি হৈ আছে আৰু এয়া সৰস্বতী ৰেডি হ'ল আৰু এদিনত বিশাল দাদা আৰু ৰেডি হৈ আছে সো অলপ দেখাম আৰু আমি ইয়াৰ আগতে যিটো ক্লিপ আপোনালোকক দেখালোঁ আৰু আপোনালোকক কাজিয়া আছে যি আমাৰ মেমৰিজ ভিডিঅ' থলোঁ আপোনালোকে বহুত মানে দীঘল হৈ গ'ল ব্লগটো সো অলপ দেখাম হয়নে বেবিবা সো তেনেহ'লে তাত বিয়াত গৈ ভিডিঅ' কৰিব পাৰোঁ নে নাজানো যদি পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিম সো এয়া এতিয়া আমি ভৱন পাই গ'লোহি ভৱনতে পাতিছে বিয়া আৰু বিয়াখন হৈছে তুলনি বিয়া সো ব'লক ভিতৰলৈ যাওঁ জেঠাই আজি নিউ ড্ৰেছ পিন্ধিছে চাদৰ মেখেলা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হয়নে আমি সো ব'লক আমি চাই আহোঁগৈ বিশালা বেবাহঁতে কি কৰি আছে কি খাই আছা তোমাকে খালানে নাই নিজৰ নাই খোৱা আমি আজি পেটিছ আনিছো পেষ্ট্ৰি আনিছো জানকি দিনকে খুচিব একেবাৰতে থুচি দিছে আপোনাক দেখাব এতিয়া আপোনালোকে চাই থাকক বেছি দেখাই সি নিজে একে থুচিব দেখাই একদম কেনেকে লৈছে তো গাইজ আপুনি চাব পাৰে কি ইহঁতে খাই বৈ আজৰি হৈছে আৰু অকণ আছে আৰু চবৰ বাগতে এইটোতো খাইছে বাৰু অকণমান এই মিছা কথা কৈছে এই বহুত ফাঁকি চন্দ হয় বহুত ফাঁকি কথা ক'ব পাৰে তাৰপিছত খকুনীয়া মুখত ভাইছে এই আগতেই খালে এই আগতেই খোৱা শেষ হ'ল চিমিয়ে গুন্দি ততেই পোৱা নাই দেখিব পাৰে এয়া এবাৰতে সুমিয়াই দিছে এটা চেলে কি বহাত কেইটা আপোনালোকে দেখিব পাৰে কিমান এইবিলাক খকুৱা পোৱালি এডাল পেষ্ট্ৰি খাই দিলে হেল্ল' গাইজ আমি
বাই হলহি আপোনালোকে চাব পাৰে খাবলৈ আহিছে খাবলৈ নোপোৱাখিনি আহিছে ঠিকছে দৌৰি দৌৰি খাব গম পাব মই ইমান খোৱা মানুহ নহয় হেল্ল' So guys, শিৱৰ হিছে ইয়াত আজি জুনমণি বাহঁতৰ ঘৰত মানে আমাক ভাত খাবলৈ মাতিছে সেইকাৰণে সেইজনী বেবী বা সেইজনী আইতা কাকা আৰু এয়া বিশাল দাদা কি কৰিব আহিছে আমি আজি খুচিবলৈ আহিছোঁ আমি যে সেইদিনাখন গৈছিলোঁ জুনমণি বাহঁতৰ ঘৰত আহিছিলোঁ বুলি মায়ে যে টিউচন কৰিছিল বুলি কৈছিলোঁ আজি আকৌ আহিছোঁ আমি আমাক মানে ভাত খাবলৈ মাতিছে আৰু এয়া আইতা হয় এজনী এইটো বিশাল এজনী জুনমণি বা এয়া হাই কৰি দিয়া হাই আইতা হাই কৰি দিয়া কাকা এয়া আপোনালোকে চাব পাৰে এয়া মই গৈ আছোঁ এজনী মামী হয় আৰু কোনোবা আছে নেকি কিয় নহয় এয়া আইতা এইটো সৰু হয় বাবু এইটো চিপছ খাই আছে এয়া আমি টিভি চাই আছো এজনী জুনমণি বা আমাক ইনভাইট কৰিবলৈ ঘৰলৈ গৈছিলে এয়া জানটি আৰু মোক জন্মনি বায়ে কিবা গিফ্ট দিছিলে কিয় দিব লাগে